ইলেভেন মোৰ অন্তিম ব্লগ আপোনালোকলৈ স্বাগতম জনাওঁ। যিহেতু আজি মায়ে বনাব কলপচলা আৰু চয়াবিনৰ তৰকাৰী কেনেকৈ দেখাই ব্যৱস্থা কৰিম। এইখিনি পিঁয়াজ দি দিলে কেৰাহীত সেইটো বনাই এইখিনি কলপচলা দি দিলে কাটি থোৱা আছিলে কলপচলাটো অকণ ক'লা ক'লা হৈ গ'ল আগতে যিহেতু কাটি থোৱা আছিলে সেইটো কাৰণে কলপচলাটো ক'লা ক'লা হৈ গ'ল। নিশ্চয় হালধি এইপিনে হৈ গ'ল কলপচলা চয়াবিনৰ তৰকাৰীখন। তাৰপিছত এইপিনে হ'ল মাটিমাহ দালি বনাইছিলে আমাৰ মাটিমাহ দালি আৰু কাঠ আলু। তাৰপৰা এইপিনে হৈ গ'ল কলপচলা আলু চয়াবিন ভাজি। তাৰপৰা এইপিনে হৈ গ'ল বিলাহী আৰু ডিম ভাজি আছিলে। এইপিনে হৈ গ'ল পদিনা চাটনি। আজি আপোনালোকৰ দুপৰীয়া লাঞ্চৰ সেইখন দেখাই দিব চেষ্টা কৰিলোঁ। যিহেতু মাটিমাহ দালি আছিলে পদিনা চাটনি, এইপিনে গ'ল কলপচলা ভাজি, তাৰপৰা আপুনি বিলাহী আৰু ডিম